হাই এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে আচলতে যোৱা দেওবাৰ অৰ্থাৎ 11 তাৰিখে মোৰ ননন অৰ্থাৎ ভণ্টি এজনীৰ বিয়া আছিলে। আৰু এয়া আচলতে যেতিয়া কইনা ভিতৰত সোমোৱাই বহাই আৰু তেতিয়া আয়তীসকলে আচলতে জোৰানাম গাবলৈ লৈছে। আৰু এয়া কইনাৰ ককায়েকক জোৰানাম দি মতা হৈছে আৰু এয়া কইনাৰ ককায়েক আহি পিনে উপস্থিত হৈছেহি। বহুত আচলতে তাক জোকোৱা হ'ল, জোকাই মেলি তাক আচলতে কইনাৰ ককায়েকে ভাল চাকৰি কৰে, সেই গতিকে যিমানটো আচলতে অৰিহণা দিছে তাত অমান্তি হৈ পিনে আয়তীসকলে আকৌ জোকাইছে। চাওকচোন এইবিলাক আচলতে ধেমালি হয় আৰু এইবোৰ আচলতে আমাৰ অসমীয়া জাতীয় চিন হিচাপে এতিয়াও বিয়ানামবোৰ আছে যে, সেই গতিকে ভাল লাগে বহুত। আৰু এইবিলাক আচলতে আমাৰ গাঁৱৰ পৰিৱেশতে বিশেষকৈ দেখিবলৈ পোৱা যায়। আৰু এয়া আমাৰ কইনা আহি বহিলি, যেতিয়ালৈকে দৰাই নেমাতেহি তেতিয়ালৈকে আচলতে কইনা এনেদৰে বহাই থোৱা হয়। আৰু এয়া ককায়েকক অকল শৰাই দিলেতো নহ'ব, নাচিবও লাগিব।